জীৱনত প্ৰথমবাৰ ষ্টেডিয়ামত খেলা চাব যাম যেতিয়া খেলা চাব যোৱা মানুহৰ নিচিনাটো হ'ব লাগিব সেইকাৰণে প্ৰথমতে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া ভাইটিয়ে জাতীয় পতাকাখন আঁকি দিব ইয়াতে আঁকি ল'ম আজি যিহেতু খেলা আছে অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সেইকাৰণে লাইভ চাবৰ কাৰণে আহি গ'লোঁ জীৱনত কেতিয়াও চাই পোৱা নাই প্ৰথম অভিজ্ঞতা এক্সাইটমেণ্ট লেভেলটো আৰু কি ক'ম আৰু পূৰা ধুনীয়াকৈ গালত ইণ্ডিয়াৰ পতাকাখন আঁকি ল'লোঁ গোটেই ৰাস্তাতে একদম ষ্টেডিয়াম নোপোৱালৈকে ৰং লৈ ল'ৰা ছোৱালীবোৰ ৰখি আছে এনেকৈ আঁকি দিবৰ কাৰণে আৰু ধুনীয়াকৈ ইণ্ডিয়াৰ পাট্টিখন বান্ধি ল'লোঁ ইয়াতে লিখা আছে আই লাভ মাই ইণ্ডিয়া গোটেই ৰাস্তাতে খালী কাপোৰ আৰু কাপোৰ ইয়াতে আপুনি যাকে ভাল পায় তেওঁৰ নামতে আপোনালোকে জাৰ্চিটো পিন্ধিব পাৰে আপুনি যদি বিৰাট কোহলীক ভাল পায় শুভমান গিল যাকে ভাল পায় ধুনীয়াকৈ পিন্ধি ল'ব পাৰে আমি বাৰু বহুত আগতেই লৈ ল'লোঁ একো নাই চাওকচোন ইয়াতে আপোনালোকক 100 টকাত লাগে 200 টকাত লাগে মানে বহুত কম দামৰ পৰাই পাই যায় আৰু মানুহ চাওকচোন বাপৰে ইমান দূৰৰ পৰা মানুহ খেলা চাবৰ কাৰণে আহিছে আৰু বহুত দূৰতে গাড়ী থৈ খোজকাঢ়ি আহিব লাগে যাতে ওলাওঁতে আৰু সোমাওঁতে দিগদাৰ নহয় আৰু এতিয়া আমি লাইন হৈ আছোঁ এনেকৈ লাইন হৈ এজনক চেক কৰি সোমাব দিব ষ্টেডিয়ামৰ একদম ভিতৰলৈ আৰু কিবাকে ভিতৰত সোমালোঁ ইফালে খেলা আৰম্ভ হৈয়ে গ'ল ভিতৰত ইমান চিঞৰ বাখৰ হৈ আছে জল্দি কেতিয়া যাই পাওঁ আৰু আমি আমাৰ এন্ট্ৰি গেটখন বিচাৰি পোৱা নাই একদম ইফালে দৌৰি গেট বিচাৰি আছোঁ ইফালে খেলা আৰম্ভ হৈ গ'ল অ' মা অৱশেষত আহি পালোঁ বাপৰে ইমান মানুহ অ' ভাই চাপ এনেকুৱা এটা ফিল আহিছে নহয় মানে মই ভিডিঅ'ত বুজাব নোৱাৰোঁ ফিল্ডখন ইমান চাফা মানে ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে আৰু সঁচাকৈ ইয়াত আহিলে নিজকে ইণ্ডিয়ান বুলি বহুত বেছি প্ৰাউড ফিল হয় যিটো এতিয়া মোৰ হৈ আছে আৰু মানে খেলাহে চাম নে মানুহে চাম মানে কাক চাম কাক নাচাম মানে কেনেকুৱা এটা বহুত বেছি নোকোৱাই ভাল আৰু ফ'ৰ বা 6 মাৰাৰ লগে লগে ওপৰত পূৰা একদম এনেকৈ চেলিব্ৰেট হয় দাদাজনে পানী বটল লৈ আহিল আৰু এটা পানী বটলৰ দাম 100 টকা যিটো আমি বাহিৰত 10 টকাত পাওঁ পানী বটল নে অমৃতই এনেকৈ খেলা হৈ থকাৰ 20 মিনিট 40 মিনিটৰ মূৰে ধুনীয়াকৈ বহুত কেইজন মানুহ আহি ফিল্ডখন পূৰা ক্লিন কৰি দিয়ে কাৰণ খেলি থাকোঁতে অকণমান ফিল্ডখনৰ বোনবোৰ ওখৰা মোখৰা হৈ যায় যাতে খেলাত অসুবিধা নহয় সেইকাৰণে আকৌ আহি ক্লিন কৰি দি থাকে के साथ आप सभी को सिंक करना है और साथ में ताली बजाना है जब ताली बजाएंगे आपको हो भी साथ में बोलना है ओके बीट बजाना ना जोर ফিল্ডখন দেখাতটো পুৰা এনেকুৱা লাগে জানো কিবা কাৰ্পেটহে পাৰি থৈ দিছে ইমান বেছি সমান কিন্তু অকণমান খেলিলেহে গম পায় বুনবোৰ উঠি যায় and then আপোনালোকে ক্লাপ টু কৰি পেলাই ক'ব হো কি ক'ব আৰে বা হো
এই ক'লা কেমেৰাটো দেখিছেনে এই ক'লা কেমেৰাটো দিয়ে গোটেইখিনি বস্তু কেপচাৰ কৰি থাকে একদম বলটোৰ পৰা কেনেকৈ মাৰিলে গোটেইখিনি বস্তু একদম ক্ল'জকৈ মানে কোনে কি ৰিয়েকশ্যন দিলে পুৰা কেপচাৰ কৰে আৰু একদম ইমান সৰু এডাল ৰছীত গোটেই কেমেৰাটো বন্ধা আছে গোটেই ফিল্ডখনতে মানে ৰছীডাল দেখাই নাপায় কেমেৰাটোহে খালি দেখা পায় আৰু পুৰা এনি টাইম একদম ষ্টেডিয়ামত ঘূৰি থাকে এই কেমেৰাটো আউট হ'ল আৰু অষ্ট্ৰেলিয়াই উইকেট পালে আৰু যদি ইণ্ডিয়াই 6 মাৰে 4 মাৰে উইকেট পায় তেতিয়াহ'লে ইণ্ডিয়াৰ গান বজাই দিয়া হয় আৰু যদি অষ্ট্ৰেলিয়াই পায় তেতিয়াহ'লে গোটেই ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ গান বজাই দিয়া হয় টেন টেন খোৱা বস্তু আহি গ'ল কিন্তু যিহে দাম বাপৰে পেটত একদম ভোক লাগি আছে কিন্তু যিটো বস্তু আমি বাহিৰত 50 টকা 100 টকাত পাওঁ সেইটো বস্তুৰ দাম ইয়াতে 400 টকা 500 টকা পেটে খাওঁ বুলি কৈ আছে ইফালে জেপৰ মানি বেগটোৱে নাখাওঁ বুলি কৈ আছে দে আৰু কিনো কৰিম আৰু মানে বাহিৰৰ পৰা এটা বস্তু ভিতৰত আনিব নিদিয়ে চেক কৰোঁতে চব বস্তু ৰাখি দিয়ে খেলা চাই ঘূৰি যাওঁতে লৈ যাব পাৰি আৰু যদি পাৰিলোঁ হয় বাহিৰৰ পৰা আনিব মনে মনে পকেটত ভৰাই লৈ আহি ঠিকছে খালোঁ হয় ইণ্ডিয়াৰ উইকেট শেষ হ'ল এবাৰ ইণ্ডিয়াই বলিং কৰিব আৰু জ'চ দেখিছেনে ইয়ালৈ আহিলে জ'চটো ঘৰৰ পৰা লৈ আহিব নালাগে ইয়াত ষ্টেডিয়ামত অহাৰ লগে লগে এটা এনেকুৱা জ'চ উঠে নহয় ভৰিৰ তলৰ পৰা একদম এইবাৰ আমাৰ ইণ্ডিয়াই খেলখন জিকিব লাগিব বুলি জ'চ দিব পাৰি এতিয়া অকণমান ব্ৰেক টাইম চাফাই অভিযান চলি আছে ৱাও ষ্টেডিয়ামত জানো জোনাকী পৰুৱা উৰি আছে তেনেকুৱা লাগি আছে একদম চবে নিজৰ নিজৰ মোবাইল উলিয়াই ফ্লাছ লাইট জ্বলাই আছে একদম খেলা হৈছে তাতে আকৌ আমাৰ অসমত বিহুটোতো মেইন পুৰা ষ্টেডিয়ামত বিহু গান লগাই দিছে আৰু আমি চবে নাচি আছোঁ এবাৰ আমাৰ ইণ্ডিয়ান টিমে বলিং কৰি আছে আৰু অষ্ট্ৰেলিয়াই কৰি আছে বেটিং খেলা যিহেতু ইণ্ডিয়াতে হৈছিল সেইকাৰণে আমাৰ ইণ্ডিয়ান প্লেয়াৰসকলে বহুত বেছি ছাপোৰ্ট পাইছিল অডিয়েঞ্চৰ ফালৰ পৰা কিন্তু অষ্ট্ৰেলিয়াৰ প্লেয়াৰসকলৰ কাৰণে বেয়াই লাগে তেওঁলোকে যদি 4 মাৰে 6 মাৰে চব একদম মনে মনে হৈ যায় আৰু যদি আউট হয় নহয় এনেকুৱা চিঞৰি দিয়ে নহয় মানে সিহঁতৰ দুখত আমিবোৰ সুখী হওঁ বেয়াও লাগে দিয়কচোন তেওঁলোকৰ কাৰণে হলেও আমিতো ভাৰতীয়হে নাগৰিক फैंटास्टिक फील्डिंग के लिए सभी लोग साथ में कहो जोर से कहो यार जोर से सुपर আৰু এইজন আমাৰ জয়সৱাল দা পুৰা দৌৰি আছে একদম লাইনটো বেয়া মেক্সৱেলে পুৰা একদম 6-4 পুৰা ছকা মাৰি আছে কিন্তু ইফালে কেমেৰা আহিছে দেই আমাৰ ফালে সেইকাৰণে চিঞৰ বাখৰ হৈছে কেমেৰা যোনফালে যায় জ'চটো সিফালে আৰু বেছি হয় ইফালে আমাৰ ইণ্ডিয়াৰ টিমৰ অৱস্থা অকণমান বেয়া আৰু 2 ৰান লাগে মাত্ৰ এটা বল 2 रान एकदम लास्ट आपका साथ चाहिए गुवाहाटी आपका साथ चाहिए एक बार आखिरी बार दिल से चीयर हो जाए दिल से एक चीयर हो जाए কোনো বহি থকা নাই সব থিয় হৈ লৈছে কাৰণ সবৰে ভয় লাগি আছে কি হয় লাষ্ট এটা বলে আছে কিন্তু ইফালে এনাউন্স কৰাটো বেচাৰা সি অকলে চিঞৰি আছে ইফালে আমাৰ কাৰোৰে মাত নাই সবৰে মাত্ৰ ভয় লাগি আছে
ষ্টেডিয়ামত বাজিল অষ্ট্ৰেলিয়াৰ গান, মানে বুজিছে নহয়, লগা আছিল 2 ৰান, কিন্তু মেক্সৱেলে 2তকৈ বেছি ৰানহে কৰিলে। মই এটা কথা ভাবিছোঁ, যিসকলে ৱৰ্ল্ড কাপ চাই আছিল ষ্টেডিয়ামৰ পৰা, তেওঁলোকৰ কিমান বেছি বেয়া লাগিছিল, কাৰণ ষ্টেডিয়ামৰ জ'চটোৱে বহুত বেলেগ। আমি টিভিত চাই থাকোঁতে আমাৰ ইণ্ডিয়াৰ টিমটো হাৰোঁতে আমাৰ ইমান বেছি বেয়া লাগিছিল, আৰু আজিও চাওকচোন ইমান মানুহ হৈছিল। যদি ইণ্ডিয়াৰ টিমটো জিকি গ'ল হয় কিমান ভাল লাগিল হয়, নাচি নাচি ঘৰত গ'লো হয়। কিন্তু একো নাই, তথাপিও আমি আমাৰ ইণ্ডিয়াৰ টিমটোক ভালেই পাওঁ।